গুড মৰ্ণিং ৰাইজসকল, আপোনালোক সকলোকে এক্সপ্ল'ৰ উইথ দৰ্পণৰ অন্য এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো তাৰমানে মই 2 দিন আগৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিল, কিন্তু মানে জানেইতো নতুন নতুন ইউটিউবাৰ, গতিকে কনফিডেঞ্চটো নাহে আৰু এয়া আজি তাৰমানে আমাক মানে 2 দিনমান আগৰ পৰা আমাৰ কলেজ উইক চলি আছে, মানে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম চলি আছে। 2 দিন গ'ল আৰু আজি হ'ল 2, 3, 4, 5, 6 তাৰিখলৈ চলিব। আজি আছে এক্সিবিশ্যন আছে, ফটোগ্ৰাফী আছে, মেহেন্দি আৰু কিবা এটা আছে এনেকৈ। গতিকে ইয়াতে ইমানখিনি কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কলেজলৈ যাওঁ আৰু কলেজত গৈ লগ পাই আছোঁ আৰু। এয়া আমাৰ ফুড মেলাৰ ফুডৰ ষ্টল দিয়া আৰম্ভ হৈছে। এই দুজন ব্যক্তি আহি পাইছে, মৃন্ময়ৰ হ'ব। বেলেগ বেলেগ আমি বস্তু দেখিবলৈ পাম। লগতে আশা কৰিম যে সকলোৱে এই বিভিন্ন যি বিপণীসমূহ খুলিছে, এই বিপণীসমূহক সঁহাৰি জনাই সকলোৱে কিবা ক্ষুদ্ৰতম বস্তু হ'লেও কিনি পেলাই তেখেতৰ যি কষ্ট, তেখেতসকলৰ সেই কষ্ট যাতে সাৰ্থক কৰে। আৰু আশা কৰোঁ আগন্তুক বছৰবিলাকতো আমি এই ধৰণৰ যি এক্সিবিশ্যন পাতি থাকিবলৈ আমি সক্ষম হ'ম। হেল্ল' গাইজ, এয়া আমাৰ আজি কলেজত ফুড ষ্টল হৈছে। ফুড তাৰে গোটেইখিনি কাম আৰম্ভ হৈ গ'ল আৰু ইহঁতে গোটেই দোকান দিছে এইবিলাকে পূৰা একদম। এই আমাৰ মেম বঢ়িয়া দিয়ক। এই আমাৰ গ্ৰাহক দোকানীবিলাক ইয়াতে আছে। মেনুখনত কি কি আছে? আলু চাট আছে আৰু পাপৰি চাট। চাট হাউচ বঢ়িয়া। এইখন হ'ল প্ৰথম দোকান, বঢ়িয়া, এই মজা একদম। আৰু আমাৰ ছেকেণ্ড দোকানখন আছে আমাৰ কাপোৰৰ। চাওঁ একবাৰ নামটো, স্মৃতি বুনন, বঢ়িয়া। এই আমাৰ বুনি আছে কাপোৰ। কি বুনি আছে? বি, বঢ়িয়া। লাইভ বৈ আছে একদম, চব কাম লাইভ হৈ আছে। লগতে এইখন দোকানৰ নাম কি? এইখনৰে, বঢ়িয়া। এইবাৰ আহিল আমাৰ তৃতীয়খন দোকান আমাৰ বঢ়িয়া। আমাৰ ফাৰ্ষ্ট চেমৰে দীক্ষিতা, জেনিফাৰ আৰু ক'ত তন্ময় ক'ত? বঢ়িয়া। কি আছিল তোমাৰ দোকানখনৰ নাম কি? বঢ়িয়া। ইহঁতৰ তাৰমানে এখন আৰ্টৰ আৰু ইতিমধ্যে এইখন চেল গ'ল না? কিমান টকাত গ'ল? 1500ত গ'ল। এইখনেই হ'ল আমাৰ একদম ফুল ভিৰ হৈ থকা দোকানখন। একদম লোকাৰণ্য, একদম আইটেমেৰে চাম নে কিয়ে চাম? এনেকে যাই কিনে এনেকে লৈ আহিব লাগে। দোকানখনৰ নাম কি অকণমান কৈ দিয়ক। KRDC ফুড কৰ্ণাৰ। তহঁতে কি খালি? সিহঁতে এতিয়ালৈকে একো ভোগ পোৱা নাই আৰু ময়ো খাব পোৱা নাই। মানুহৰ ইমান ভিৰ, একদম লোকাৰণ্য। ছাৰহঁতেও একদম কিনি খাই আছে। এই বিপণীখনতে প্ৰথম আৰম্ভ কৰিছোঁ মোৰ ফালৰ পৰা আৰু খুব ভাল লাগিছে। নতুন টেষ্ট। এইটো জোৰণি, এইটো মই ফাৰ্ষ্ট টাইম খাই আছোঁ। আশা কৰোঁ তোমালোকেও খাই ভাল পাবা। হয় ছাৰ, এইখিনিয়ে ক'লোঁ। থেংক ইউ ছাৰ। মেম কিবা ক'ব নেকি? ছাৰ কিবা ক'ব? ছাৰ আমি এতিয়া দিনৰ পোহৰ ৰংচঙীয়া মাতিব লাগিব। এইটোক কয় জোৰণি বুলি। জহা চাউল আৰু কি দি? গুড়। জহা চাউল আৰু গুড়েদি বনোৱা এইটো জোৰণি বুলি কয়। কলডিল পকৰা, ব্ৰকলি পকৰা, দেৱলীনা। জোৰণি বোলে, জোৰণি। এইটো মই লৈ লওঁ। বঢ়িয়া, বঢ়িয়া, একদম বঢ়িয়া টেষ্টি, মজা হৈছে। এই আমাৰ বন্ধুবিলাকে কি খাই আছে? চিকেন চালাড, জোৰণিৰ লগত চিকেন চালাড, বঢ়িয়া। এইটো কিমান দাম? কিমান? 30। কিবা ক'বা? আজি তাৰমানে আমাৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমত 3 নম্বৰ দিন হয় আৰু এই আজি ফুড ষ্টলবিলাক হৈছে, এক্সিবিশ্যন হৈছে। দিবলৈ চিকেন চালাড খাই আছে। কেনে আছে আজি? এটা খুব সুন্দৰ প্ৰতিযোগিতা পাতিছা আপোনালোকে, খুব ভাল লাগিছে।
ইয়াতে আমি দেখিছোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ কিমান ইন'ভেশ্যন, কিমান ইন'ভেটিভ থিংকিং, মানে খাদ্য সম্ভাৰকে ধৰি আৰ্ট, পেইণ্টিং, কাপোৰ কানি। ইফালে আমি দেখিছোঁ মানে এষ্ট্ৰলজাৰকো দেখিছোঁ, ইনফেক্ট আমাৰ এষ্ট্ৰলজাৰো আছে। সুন্দৰ এটা পৰিৱেশ আৰু তোমালোকৰ যি ইন'ভেশ্যন সেইটো সঁচাকৈ শলাগিছোঁ। আশা কৰিম আগন্তুক দিনত তোমালোকৰ যি এই যাত্ৰা খুব মধুৰ হয়, ভাল হওক, ছাকচেছফুল হোৱা আৰু আমাৰ মহাবিদ্যালয় এই ধৰণে জিলিকি থাকে। থেংক ইউ। এতিয়া কি পায় এনেই মানে টেৰাকোটাৰে বনোৱা গোটেই অলংকাৰবিলাক। এয়া আমাৰ কেক কৰ্নাৰত কেক খাই আছে। মানে জ্বলা লাগিল চিকেন খাই পেলাই চিকেন চালাড খাই এতিয়া জ্বলা লাগিলে এতিয়া মিঠা ডেজাৰ্ট। ভাল হৈছে, ধুনীয়া। বঢ়িয়া হৈছে একদম। এই দোকানখনৰ নামটো কি আছিল? শ্ৰীমণি ষ্ট'ৰ। গাজৰৰ হালোৱা, গ্লাছ কেক, একদম ম'ম', গাৰো ডিছ। এইখন হ'ল গাৰো দোকান। মেম কিবা ক'ব? ঠিক আছে। এয়া আমাৰ অন্য এখন দোকান, চুইট বানানা এণ্ড চুইট কৰ্ণ বানানা চিপ। কৰ্ণ চিপছ বঢ়িয়া। বানানা চিপছটো ঘৰত বনোৱা নে? অৰ্গেনিক নেকি চব? খাব লাগিব। এয়া আমি চুইট কৰ্ণ খাই আছোঁ, মাত্ৰ 20 টকা। আৰু এয়াও এই চিপ বানানা চিপ অনলি 20 ৰুপিজ। গাজৰ হালোৱা খাব আহিলোঁ, চবৰ পৰা টেষ্ট কৰি আহে। খাই হেনো গাজৰৰ হালোৱা বনাইছে কোনে? ইয়াত আহাৰ লৰাবলৈ ইমান যে সহজ। হালোৱা হ'ল বঢ়িয়া হৈছে। কোনে বনাইছে? দাদাই বনাইছে। অনলি 20 টকা, মাত্ৰ 20 টকাত পাই আছে আপোনাৰ সুন্দৰ কেক। দাদাই কোৱা আহিলোঁ গাজৰৰ হালোৱা। তিয়ঁহ উইথ বেলেগ ৰাইতা বোলে। কুকুম্বাৰ বঢ়িয়া। আৰু এই 10 টকা, মাত্ৰ অনলি 10 টকা। এইটো লোৱা মানে গোটেইখন টেষ্ট কৰি আহি আছে। তিয়ঁহৰ লগত ডালিম আছে, ৰাইতা আছে, এনেকুৱা কিবা কি হয় এইটো? ইয়াত কি আছে? বানানা চিপছ, ব্ৰকলি কিবা কিবি আছে। ব্ৰকলি নহয়, পকৰা টাইপ আৰু বানানা চিপছৰ লগতে ৰঙালাও পামকিন পকৰা আছে, ব্ৰকলি পকৰা আছে, ইউনিক নাম আছে। এইখনৰ আন এখন দোকান আমাৰ ৰূপচিকাত বঢ়িয়া। আমাৰ ৰনাক্ষী আছে, আইটেম এইবিলাক বঢ়িয়া। এয়া আমাৰ সকলোকে কি গাজৰৰ হালোৱা আমাৰ সদাচাৰী আমাক স্পনচাৰ কৰি দিলে। একদম বিৰাট ধুনীয়া হৈছে। এই এয়া আমাৰ সুন্দৰ বেডমিণ্টন চলি আছে, 3rd ৰাউণ্ড চলি আছে। 3rd ৰাউণ্ড নহয়, 2nd ৰাউণ্ড চাগে। এতিয়া আমাৰ প্ৰজ্ঞান আৰু কংকনাৰ খেলা আছে। 3rd ৰাউণ্ড না? 2nd ৰাউণ্ডৰ খেলা আছে। কাৰ লগত? ৰাজকুমাৰৰ লগত। অল দ্য বেষ্ট থাকিল দেই। এই আমাৰ ফাৰ্ষ্ট ইয়াৰ ভাৰ্চেছ ছেকেণ্ড ইয়াৰ কেৰামৰ 2nd ৰাউণ্ড। ৰূপচিখা, হৃদয় বঢ়িয়া। ফ্লেভাৰ ক্লাউডত কি আছে আইটেম? কি হয় এইটো? কি মধুৰিআম বুলি কয়। চাওঁ এক পিচ। কি এইটো? ব্ৰকলি ভাজা। তাৰপিছত এইটো কি?
মধুৰিআমে চব মিক্স একদম পেটত যায় নে কি খিচাৰি হ'ব ছাৰ কিবা ক'ব খাই মজা লাগছে আৰু ভুল হৈ গ'ল বাজেটৰ বাহিৰত হৈ গ'ল নেকি ছাৰ নাই মোৰ স্পনচাৰ আছে বঢ়িয়া পাঁচ মিনিটত আপোনাৰ ভাগ্য ৰূপান্তৰ কৰক লাভ প্ৰেডিকশ্যন আছে কেৰিয়াৰ প্ৰেডিকশ্যন অল প্ৰেডিকশ্যন 51 ৰুপিজ ঘৰ আহি পালোঁ আৰু এইখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ